নমস্কাৰ মই যোগেশ কাশ্যপ অন্দোলাজাৰ জনপ্ৰিয় সংঘৰ আমন্ত্ৰণত অহা ৭-৮-৯ অক্টোবৰ ২০২২ তাৰিখে আমি থিয়েটাৰ ভাগ্যদেৱীয়ে তিনিখন খুব সুন্দৰ মনোগ্ৰাহী নাটক লৈ আপোনালোকৰ মাজলৈ আহি আছো স্থান হৈছে অন্দোলাজাৰ খেলপথাৰ আৰু নাটককেইখনৰ নাম মই এইখিনিতে উল্লেখ কৰি দিছো জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচিত আৰু পৰিচালিত মোক বিদায় দিয়া জনপ্ৰিয় নাট্যকাৰ চম্পক শৰ্মাদেৱৰ পুষ্পা আৰু আমাৰ জনপ্ৰিয় যুৱ নাট্যকাৰ পল্লৱ পৱনৰ বিদ্ৰোহিনী গতিকে আপোনালোকৰ পূৰ্ণ সহাৰি কামনা কৰিছো এই তিনিখন সুন্দৰ মনোগ্ৰাহী নাটক চাবলৈ আপোনালোক প্ৰেক্ষাগৃহলৈ আহিব ধন্যবাদ তোৰ কলা অধ্যয়ৰ ঘিন লগা কাহিনীবোৰ এটা কৈ কৈ যা মোৰ আগত তোমালোক প্ৰয়োগ কৰিবলৈ এইটো প্ৰব্লেম তোমালোক প্ৰয়োগীবোৰৰ এইটোৱে প্ৰব্লেম ইমোশনাল ব্ল্যাকমেইল কৰা মোক নোৱাৰিবা কিন্তু মোক নোৱাৰিবা মৰম যিমান দিব জানো ঘৃণাও সিমানেই কৰিব বুকুত গুৰিয়াই থৈ গৈছিলা তুমি গোৰবোৰ চেলেঞ্জ হিচাপে ৰাখি থওঁ সেই গোৰবোৰ মই চেলেঞ্জ হিচাপে ৰাখি থওঁ চেলেঞ্জতেই মোৰ জন্ম আৰু চেলেঞ্জেই মোৰ জীৱন চেলেঞ্জ কৰিছো মই তোমাক মৰম ভাল পোৱাৰ কাৰণে যিমান আমনি কৰিছো তাতকৈ বহুত বেছি আমনি কৰিম মই তোমাক ঘৃণাৰ বাবে প্ৰিয়তমা নহয় তুমি মোৰ এতিয়া তুমি মোৰ বাবে এটা শত্ৰু হয় সিনেমায় দেখিবি আসাম আমার চ্যানেল চাবি তাতে আমার নতুন গানের ভিডিও ছবি পাবি।